নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মুনমি গগৈ ইউটিউব চেনেললৈ। আজি মই মুনমি গগৈ আপোনালোকৰ মাজত এটা ব্যতিক্ৰমী ধৰ্মী ভিডিঅ' লৈ উপস্থিত হৈছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। লগতে যিসকলে প্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। জনা গৈছে যে কোহলীয়ে এক বিশেষ ধৰণৰ মিনাৰেল ৱাটাৰ গ্ৰহণ কৰে। মিনাৰেল ৱাটাৰ বিধৰ নাম হ'ল এভিয়ান। ফ্ৰান্সৰ এক নিজৰা পানী শোধন কৰি প্ৰস্তুত কৰা এক মিনাৰেল ৱাটাৰ। তেওঁ ঘৰতে হওক বা বাহিৰত য'তেই নাথাকক সেই একেই ধৰণৰ ব্ৰেণ্ডৰ মিনাৰেল ৱাটাৰ গ্ৰহণ কৰে। এক ব্ৰেণ্ডৰ পানীৰ লিটাৰৰ মূল্য 7 লিটাৰ পেট্ৰলৰ সমান। আপুনি মই হয়তো 1 লিটাৰ পানী 10 টকা বা 20 টকাৰ বিনিময়ত খাওঁতেই গাত লাগে, য'ত তেওঁ প্ৰতি বছৰে 7 লাখ টকা ব্যয় কৰে সম্পূৰ্ণ খোৱা পানীৰ নামত। আপুনি মই হয়তো সেইটো কোনো জীৱনতে সম্ভৱ কৰি তুলিব নোৱাৰিম, কাৰণ তেওঁ সদায় নিজৰ স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতি সদায় সচেতন। আৰু যেতিয়াৰ পৰা বিবাহপাশত আবদ্ধ হ'ল তেতিয়াৰ পৰা তেওঁ সম্পূৰ্ণভাৱে নিৰামিষভোজী হৈ পৰিলে। আগতে চিকেন, বিৰিয়ানী, বাটাৰ এইবোৰ নহ'লেতো তেওঁৰ নহৈছিলে। তথাপিও আপোনালোকৰ আগত সেই সৰু যদিও বিশেষ জানিবলগীয়া কথাটোৰ তথ্য দাঙি ধৰিলোঁ আপোনালোকৰ আগত। আপোনালোকে হয়তো ভিডিঅ'টো চাই এটা লাইক দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা ৰাখি মই মুনমি গগৈ আপোনালোকৰ মাজৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ থাকিল সকলোলৈকে। সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদ পুনৰবাৰ জনালোঁ।